যদি কোনো ঘটনাত মানুহ ভয়প্ৰাপ্ত হয় তেনেহ'লে পৰাজিত হয় আৰু যিজন চব হেৰুৱাই শান্ত থাকে তেওঁ হ'ল বিজয়ী। শ্ৰীকৃষ্ণই কৈছিল, সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহক সময়ৰ নিৰ্দেশিত। যি বেলেগৰ খানা কাঢ়ি খায় তেওঁ কোনোদিনেই পেট নভৰে, যি পাঁচজনক দি খায় তেওঁ কোনোদিনেই বোখা নাথাকে। শ্ৰীকৃষ্ণই কৈছিল, জীৱনত চলাৰ পথত বাধা আহিব, কিন্তু সেই পৰিস্থিতিত ধৰ্মৰ লগত থকা মনত ৰাখিবা, জয় কিন্তু সত্যৰেই হয়। শ্ৰীকৃষ্ণই কৈছিল, জীৱনলৈ চিন্তা কৰিবলৈ গৈ সকলো সময়ত মনত ৰাখিবা, দুখ ধৰি ৰাখি অতীতৰ সমস্যা সমাধান নহয় আৰু দুশ্চিন্তা কৰি ভৱিষ্যত পৰিৱৰ্তন নহ'ব। শ্ৰীকৃষ্ণই কৈছিল, পুৰুষ নিজকে যিমানেই মহান নাভাবক কিয় তাৰ জন্ম নাৰীৰ গৰ্ভতেই হৈছে। কোনো নাৰী নিজকে যিমানেই আধুনিক গঢ়ি নুতুলক কিয় তাৰ পূৰ্ণতা ধান কোনো পুৰুষেই কৰিছে। শ্ৰীকৃষ্ণই কৈছিল, লোভী মানুহ কোনোদিনেই দুখৰ ভাগ নলয়, তেওঁলোক সকলো সময়ত সুখৰ ভাগ লোৱাৰ বাবেই বহি থাকে। পলম কৰি হ'ব কিন্তু হ'ব, তুমি যি চোৱা সেয়াই হ'ব। মনত ৰাখিবা, তোমাৰ সময় বেয়া, তোমাৰ জীৱন নহয়, অপেক্ষা কৰা, সকলো হ'ব। শ্ৰীকৃষ্ণই কৈছিল, বিবেক মানুহৰ প্ৰধান বিচাৰ। যি ব্যক্তি নিজৰ বিবেকৰ ওচৰত প্ৰশ্ন কৰিব জানে তেওঁ কোনোদিন কোনো বিচাৰৰ সন্মুখীন হ'ব লগা নহয়। শ্ৰীকৃষ্ণই কৈছিল, ব্যৱসায়ৰ ক্ষেত্ৰত পৰিকল্পনাৰ আগত হৈ যোৱা ভুলৰ পৰা শিক্ষা লোৱা বেছি জৰুৰী।